আমাৰ পৃথিৱীখন সঁচাকৈ বহুত আচৰিত। বন্ধুসকল, আজি আমি এনেকুৱা এখন চিত্ৰৰ বিষয়ে আলোচনা কৰিম, যিখন চিত্ৰ ঘৰত লগোৱাৰ ফলত সেই ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল, কিন্তু সেই চিত্ৰখন একে ঠাইতে থাকি গৈছিল। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ গ'লে এই ক্ৰাইং বয় চিত্ৰখন অংকন কৰিছিল ইটালীৰ এজন প্ৰসিদ্ধ চিত্ৰকাৰ জিঅ'ভানি বাৰ্গলিনে। এই চিত্ৰখন লণ্ডন চহৰত সকলোতকৈ জনপ্ৰিয়তা লাভ কৰিছিল। এই চিত্ৰখন ৰচনা কৰা প্ৰায় 1 বছৰৰ ভিতৰতে এই চিত্ৰখনৰ প্ৰায় 50,000 প্ৰিণ্টিং বিক্ৰী কৰিছিল। এই চিত্ৰখন ইংলেণ্ড চহৰত ইমানেই জনপ্ৰিয় হৈছিল যে এই চিত্ৰখন পাবলৈ বহুত মানুহে প্ৰায় 5 পৰা 6 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। এই চিত্ৰখনৰ ফলতে জিঅ'ভানি বাৰ্গলিনে বহুতটা পুৰস্কাৰ বা সন্মান লাভ কৰিছিল আৰু তেওঁ বহুত জনপ্ৰিয় হৈ পৰিছিল। লণ্ডন চহৰ 1985 চন। যোনবিলাক মানুহে এই চিত্ৰখন ক্ৰয় কৰি নিজৰ ঘৰৰ ৱাল বা অফিচ বা বিভিন্ন জেগাত লগাইছিল, সেই ঘৰসমূহ অসাধাৰণ ৰূপে জ্বলিবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই ঘৰৰ গোটেইখিনি বস্তু জ্বলি শেষ হৈ গৈছিল, কিন্তু সেই চিত্ৰখন যেনেদৰে আছিল তেনেদৰেই থাকি গৈছিল। প্ৰায় 1986 চনত ইংলেণ্ডৰ এজন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী চকুত পৰিল যে তেওঁ প্ৰায় 15 ঘৰ মানুহত এই ক্ৰাইং বয় চিত্ৰখন দেখা পাইছিল আৰু সেই ঘৰখনৰ সকলোখিনি বস্তু বা ঘৰ দুৱাৰ চব জ্বলি ছাই হৈ গৈছিল, কিন্তু সেই চিত্ৰখন একে জেগাতে থাকি গৈছিল। আৰু সেই কথাটো তেওঁ এটা নিউজ চেনেলৰ আগত ঘোষণা কৰিছিল আৰু সেই ঘোষণা কৰাৰ পাছতেই এই কথাটো বহুত চৰ্চা লাভ কৰিছিল। কিন্তু প্ৰায় 2010 চনত বৈজ্ঞানিকৰ এটা দলে এই চিত্ৰখন BBC চেনেলত জ্বলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক এই কাৰ্যটো সফল হ'ব নোৱাৰিলে আৰু সেই চিত্ৰখন জ্বলি নগ'ল। প্ৰায় 1990 মান চনত ইংলেণ্ডৰ স্থানীয় নিউজ চেনেল এটাই ৰাইজক জনায় যে এইবাৰ হলোউইন ফেষ্টিভেলত সমূহীয়াভাৱে এই চিত্ৰখন জ্বলাবলৈ, আৰু সেই কথাটোকে বহুত লোকে সঁহাৰি জনায় আৰু প্ৰায় 30,000 মান লোকে এই চিত্ৰখন জ্বলাই দিয়ে। ঠিক তাৰ পাছতেই আচৰিত ধৰণে ইংলেণ্ড চহৰত জুই লগাৰ ঘটনা বহুত কমি যায় আৰু এই চিত্ৰখনৰ কাহিনীটো এটা ৰহস্য হিচাপেই থাকি যায়। সেইবাবে এই চিত্ৰখন বা কান্দি থকা ল'ৰা ছোৱালীৰ চিত্ৰ ঘৰত লগাব নাপায়। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।